হেমান্তৰ মুখত মামাই তপলা বানবা লাগব মামাই চিনি পাব কি ৰাজনীতি বাৰিয়া তপলা বানবা লাগব এবাৰ গোটাই পৰিয়াল ছিংগাপুৰত দাৰবা লাগব এবাৰ দি হেমান্ত উত্থানৰে ফাইনেল লাগে মানে মিঠা তেল লাগে লাগে আমি ঘেউ দি ভাত খাম আলু ভাত দি ভাত খাম দালিও নালগে আমাক মিঠা তেল নালগে ইবাৰে 26ত হেমন্তই তপলা বানবা লাগব বহুত চিধা চিধি কৈছো ইয়াত ৰাজনীতি আছে নামাজ পঢ়ে শিকলা কৰবা যে আমাক দালু আর আলু দি মামাই আমাক ভুলাবা নৰে এক তৰপে ভুলবা পৰা আবার তৰপে আমি ভুলিবা নৰে আমাৰ অন্তর গৌৰৱ গগৈ নামাজ পঢ়ে শিকলা দি তই খচলিবা পাৰা না 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 খচলিবা নৰে কিন্তু জুবিন দা এনে মুখতে ভাল পাইছিল অন্তৰেদি কিন্তু হুল চাচি আছিল আমাক অৰুণোদয় নালাগে আমাক চাউল নালাগে আমাক দালি নালাগে আমাক তেল নালাগে কেৱল আমাৰ জুবিন দাক ন্যায় লাগে মামাই গোটেই মাহ লগে জুবিন দাক মাছি আমি গোটেই বছৰটো কৰ্ম কৰি খাই আছো আমাক হিমন্ত খোৱা নাই নহয় চামুচাৰি দিছে আৰু বেলচা মাৰি লৈ গৈছি কত টাকা বাঢ়াইছি